নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম। আজি আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ অংশটো আলোচনা কৰিম। আজি আমাৰ মূল আলোচ্য বিষয় হ'ল মহাসাগৰীয় সোঁত আৰু সাগৰীয় ঢৌ। মহাসাগৰৰ জলৰাশি এঠাইৰ পৰা আন ঠাইলৈ গতি কৰি থকাকে মহাসাগৰীয় সোঁত বোলে। ইয়াৰ সৃষ্টিৰ কাৰণসমূহ হ'ল পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, পানীৰ লৱণতা আৰু চাপৰ তাৰতম্য। এই ছবিখনলৈ চালে তোমালোকে মন কৰিবা যে পৃথিৱীৰ আৱৰ্তন গতি যিটো কাৰচিন দেখুওৱা আছে পশ্চিমৰ পৰা পূবফাললৈ হয়, যাৰ ফলত মহাসাগৰৰ জলৰাশি উত্তৰ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশে আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে গতি কৰা দেখা যায়। ইয়াক ভূগোল বিজ্ঞানত কৰিঅলিছ এফেক্ট বা কৰিঅলিছ প্ৰভাৱ বোলা যায়। ইয়াৰ পিছত আমি বুজিবলৈ চেষ্টা কৰিম কেনেকৈনো নিয়ত বতাহে মহাসাগৰীয় সোঁতৰ সৃষ্টি কৰে। জানো যে বিষুৱ ৰেখাৰ ওচৰে পাজৰে বিষুৱীয় অঞ্চল যিটো কোৱা হয় তাত উষ্ণতা বেছি হয় আৰু মেৰু দিশকেইটালৈ উষ্ণতা কমি যায়। লগতে তোমালোকে নিশ্চয় জানা যে বায়ু সদায় ঠাণ্ডা জেগাৰ পৰা গৰম জেগালৈ গতি কৰে। ফলত এই ফটোখনত দেখুওৱাৰ দিশবোৰত দৈনিক এটা বতাহৰ সোঁত সৃষ্টি হয় আৰু এই বতাহৰ সোঁতেও মহাসাগৰীয় সোঁতৰ সৃষ্টিত প্ৰভাৱ পেলায়। ইয়াৰ পৰৱৰ্তী কাৰক যিটোৱে মহাসাগৰীয় সোঁতৰ সৃষ্টিত প্ৰভাৱ পেলায় সেয়া হ'ল মহাসাগৰৰ পানীৰ লৱণতা। বাষ্পীভৱনৰ ফলত মহাসাগৰসমূহৰ তলিত বিভিন্ন ধৰণৰ খনিজ লৱণ জমা হয়। এনেকৈ জমা হোৱা খনিজ লৱণৰ পৰিমাণ সকলো ঠাইতে সমান নহয়, যাৰ বাবে পানীৰ লৱণতাৰ পাৰ্থক্য দেখা যায়। এই মেপখনত তোমালোকে দেখিবলৈ পোৱা ৰঙা ঠাইসমূহ হ'ল অধিক লৱণতাৰ ঠাই আৰু নীলা ঠাইসমূহ হ'ল কম লৱণতাৰ ঠাই। লগতে আমি এই কথাও জানিব লাগিব যে লৱণতা যেতিয়া বেছি হয় তেতিয়া পানী গধুৰ হয়, তললৈ গতি কৰে আৰু কম লৱণতাৰ পানী পাতল হোৱাৰ বাবে ওপৰলৈ উঠি আহে। ঠিক তেনেদৰে অক্ষাংশ অনুসৰিও পানীৰ উষ্ণতা সলনি হয় আৰু গৰম পানী ওপৰলৈ আৰু ঠাণ্ডা পানী তললৈ গতি কৰে। মহাসাগৰসমূহৰ পানীত সৃষ্টি হোৱা এই লৱণতা আৰু উষ্ণতাৰ পাৰ্থক্যই মহাসাগৰীয় সোঁত সৃষ্টিত এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। এই পৰিঘটনা বুজিবলৈ এই ছবিখনলৈ ভালদৰে মন কৰা। ইয়াত তোমালোকে দেখা পাবা যে ওপৰত যিখিনি ৰঙা ৰঙৰ কাৰচিন আছে সেইখিনি হ'ল গৰম সোঁত, গৰম পানীৰ সোঁত আৰু তলৰ নীলাখিনি হ'ল ঠাণ্ডা পানীৰ সোঁত। ধাৰণাটো আৰু অলপ স্পষ্ট হ'বৰ বাবে তোমালোকে ইয়াৰ আগতে দিয়া যিখন লৱণতাৰ মানচিত্ৰ আছিল তাৰ লগত মিলাই চালে দেখা পাবা যে যিবিলাক ঠাইত লৱণতাৰ তাৰতম্য আছে সেইবিলাক ঠাইতে গৰম পানীৰ সোঁত আৰু ঠাণ্ডা পানীৰ সোঁত সাল সলনি হয়। মহাসাগৰীয় সোঁত সৃষ্টিৰ কাৰকসমূহ যদি আমি লগ লগাওঁ আমি ঠিক এনেকুৱা এখন ছবি দেখিবলৈ পাম। এই ছবিত বিভিন্ন ধৰণৰ মহাসাগৰীয় সোঁতসমূহৰ নামকৰণ কৰা হৈছে আৰু তোমালোকৰ নিজৰ পাঠ্যপুথিত এই মানচিত্ৰখন নিশ্চয় বিচাৰি পাইছা। ইয়াৰ পিছতে আমাৰ আলোচ্য বিষয়টো হ'ল সাগৰীয় ঢৌ। তোমালোকৰ কোনোবাই সাগৰ দেখিছানে? যদি দেখিছা মোক কমেণ্টত জনাবা। যদি নাই পোৱা টিভি স্ক্ৰীণত হ'লেও এনেকুৱা নাইবা এনেকুৱা দৃশ্য নিশ্চয় দেখিছা। এতিয়া এই সাগৰীয় ঢৌৰ বিষয়ে কিছু কথা জানো আহা। সাগৰীয় ঢৌ হৈছে সাগৰৰ জলৰাশি তৰংগ আকাৰত পাৰলৈ বৈ অহা। ই সাগৰত ঘটি থকা তেনেই এটা সামান্য ঘটনা, কিন্তু কেতিয়াবা এই সামান্য ঘটনাই অসামান্য ৰূপ লয় আৰু তাকে তেতিয়া আমি চুনামি বুলি কওঁ। এই ফটোখনত মন কৰা চুনামিৰ ঢৌ এনেদৰে কেতিয়াবা 1500 ফুট ওপৰলৈ উঠিব। চুনামি শব্দটো জাপানী ভাষাৰ পৰা অহা আৰু ইয়াৰ অৰ্থ হ'ল চু মানে পোতাশ্ৰয় আৰু নামি মানে ঢৌ। গতিকে চুনামি হ'ল পোতাশ্ৰয় ঢৌ। আৰু ইয়াৰ কাৰণসমূহ যদি বিশ্লেষণ কৰি চাওঁ আমি পাম সাগৰৰ তলিত হোৱা ভূমিকম্পৰ ফলত চুনামি আহিব পাৰে, হঠাৎ হোৱা সাগৰৰ তলিৰ খননৰ ফলত চুনামি আহিব পাৰে। চুনামিৰ আন এটা কাৰণ হ'ব পাৰে সাগৰ তলিত হোৱা আগ্নেয়গিৰিৰ উদগীৰণ। চুনামিৰ আন এটা কাৰণ যিটো অতি বিৰল তথাপিতো কেতিয়াবা উল্কাপিণ্ড আহি পেলাই যেতিয়া সাগৰ পৃষ্ঠত পৰে তেতিয়া তাৰ খুন্দাৰ ফলত চুনামিৰ সৃষ্টি হ'ব পাৰে। প্ৰয়োজন হ'লে তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই ফটোকেইখন ভালকৈ অধ্যয়ন কৰি ল'বা। চুনামি আহিলে মানুহৰ বহুতো ক্ষয় ক্ষতি হয়। তাৰে উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষত 2004 চনত যিটো চুনামি আহিছিলে সেয়া কিমান ভয়ংকৰ আছিল এই চেন্নাইৰ ফটোখন দেখিলেই তোমালোকে অনুমান কৰিব পাৰিবা। তোমালোকৰ পাঠত থকা ইয়াৰ পাছৰ অংশখিনি মই পৰৱৰ্তী ভিডিঅ'ত আগবঢ়াবলৈ চেষ্টা কৰিম। ভিডিঅ'টো কেনেকুৱা পালা জনাবা
আৰু যদি ভাল পালা লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিবা। ধন্যবাদ।